আজি ইণ্টাৰভিউ এটাও আছে এতিয়া বতাহটো দেখোন কেনাই কলা কৰছি বৰষুণে দিয়ে নেকি যিয়ে হ'ব দে ইণ্টাৰভিউটো আগতে দি থওঁ আজি অলপ মানে বডি চডিও মানে অলপ বডি অলপ মানে লেভেলত যাব লাগিব কাৰণ কথা আছে না আজি সেইটো আনিব লাগিব আজি জবটো আনিবই লাগিব ভাল অলপ লেভেলত মানে ষ্টাইল কৰি যাম আজি জব লৈ দিম মই আজি জব লমেই আজি ইমান টান মই আজি জব লমেই বুকুৰ গুদম চুদম খুলি লৈ যাম ফণিহান কৰ চালত যাম আজি জব লমেই বাছ যাওঁ এতিয়া কামটো বৰ বৰিং কাম হৈছে কাম চাম নাই দিগদাৰ দিগদাৰ হৈছে এতিয়া কি কৰোঁ ছাৰ এটা ল'ৰা আছে ছাৰ ইণ্টাৰভিউ দিবৰ কাৰণে ছাৰ যা তাক মাতা বুলি কয় যা অঁ অ'কে ছাৰ May I come in, sir? Come in. Sit down. Thank you, sir. তোমাক চিনাকি লাগছে ক'ত দেখা লাগছে ছাৰ চিনাকি লাগব পাৰে কাৰণ আগৰবাৰ ছাৰ ইণ্টাৰভিউ দিওঁতেও ছাৰ আপোনাৰ তাকে আছোঁ নেকি মই তুমি আগৰবাৰ তুমি ইণ্টাৰভিউ দিব আহিছিলা হৰকান্ত তুমি এটা আজি দুটা কুৱেশ্যন তুমি দেখো প্ৰথমটো কোৱাচোন তুমি তোমাৰ বয়স কিমান ছাৰ এইটো কুৱেশ্যন নেকি ছাৰ মোৰ বয়সটো কিবা কুৱেশ্যন নেকি ছাৰ চবেই জানে মোৰ বয়স ছাৰ 5,000 বছৰ ছাৰ 5,000 বছৰ ছাৰ হ'ব দে পিছত টকা মানুহৰ প্ৰিয় খাদ্য কি কচোন মানুহৰ খাদ্য আপুনি কি কুৱেশ্যন কৰিছে মানুহৰ খাদ্যটো নাজানে নেকি মানুহৰ খাদ্যটো ছাৰ দলঘা ছাৰ দলঘা ছাৰ মানুহৰ খাদ্য ছাৰ কি হ'ল ছাৰ তুমি মানুহজনে মাৰিব কৰ কি আনচাৰ কৰিছা মই চাকৰি নাই যোৱা তুমি এটা কাম কৰা তুমি মোৰ ঘৰত আকলাই চিৰিটো পলাই গৈছি গুচি গৈছে চিৰিটো তুমি মোৰ বডিগাৰ্ড তোমাৰ বডি চডিও ভাল মজা তোমাৰ ফিগাৰ চিগাৰ তুমি বডিগাৰ্ড তোমাক মাহত মই 3,000 টকা কৰি দিম হ'ব Who are you? কোন আপনি? Oh no! মোক চাকৰি টাকৰি নালাগে মই আৰু চাকৰি নকৰোঁ জীৱনত খেতি কৰি খাম মই বাই আকৌ চাকৰি টাকৰি যাৱাই তো খাতি কাটি কিনে নাকৰা যদি নাই
মই দেখা নাই বিন্দাছ পইচা পৰা লৈ আছো আকৌ কষ্ট নকৰা কৰি যা যা মোৰ এনেকাই ভাল যা কইনা এটা ক'ত চাব লাগছিল কইনাটো এতিয়া ক'ত পাওঁ আগততো পলাই গেল যা 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 বিয়া নকৰা যা হেৰি কৰি কালিকলৈকে গুৱাহাটীলৈকে যাই জাগাত যাব লাগিব সেয়ান যাব লাগিব বিয়া চিয়া কৰাৰ কাম নাই আৰু বিয়া কৰা মানুহ গুচি যাব বুঢ়া হ'ব আছে না চুলি চুলি পকি গৈছে আৰু বুঢ়া হৈ আছে দিছে হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে জনাব একচুৱেলি এইটো ভিডিঅ' সিমান এটা ঠিক হোৱা নাই কাৰণ বতৰটো একদম মানে একদম বেয়া হৈ আছে একদম ক'লা হৈ আছে চ' পিকচাৰ কোৱালিটি ভাল হোৱা নাই জাষ্ট এনেই অলপ বনালোঁ ভিডিঅ'টো কেনে লাগে জনাব কমেণ্ট কৰি জনাব আৰু আপোনালোকে এনেকৈ সদায় ছাপোৰ্ট কৰি যাব মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম